এই পৃথিৱীৰ সকলো মানুহৰ বাবেই ভালপোৱা বেলেগ বেলেগ হয়। কিছুমানৰ কাৰণে কাৰোবাৰ লগত থাকি ভালপোৱা আৰু কিছুমানৰ কাৰণে কাৰোবাৰ অবিহনে থাকিব নোৱাৰা। কিছুমানৰ কাৰণে দিনে ৰাতে কথা পতা আৰু কথা পাতিব নোৱাৰিলে তেওঁৰ লগত পতা কথাবোৰ মনত পেলোৱা। আচলতে ভালপোৱা এনেকুৱা একোৱেই নহয়। যদি আপোনাৰ কাৰোবাক দেখি বাহ বহুত ধুনীয়া লাগিছে বুলি ফিল হয়, তেন্তে সেয়া আপোনাৰ পচন্দ হয়, কাৰণ সুন্দৰভাৱে পচন্দ হৈছে। যদি সুন্দৰ নহ'ল হয়, আপুনি ঘূৰিও নাচালে হয়। কাৰোবাৰ সুন্দৰতা দেখি ভাল লগাটো ভালপোৱা নকয়, সেইটো আপোনাৰ এট্ৰেকশ্যন হয়, আৰু সেইটো এট্ৰেকশ্যন বহুত দিনৰ বাবে নহয়। কিয়নো আপুনি যিকোনো সুন্দৰ মানুহৰ বাবে এট্ৰেকশ্যন হ'ব পাৰে, কিন্তু প্ৰকৃত ভালপোৱা সকলোৰে লগত নহয়। আচলতে ভালপোৱা কাৰোবাৰ লগত জোৰ কৰি কৰা বস্তুৱেই নহয়। কাৰোবাৰ আগে পিছে ঘূৰিলে ভালপোৱা নহয়, ভালপোৱা নিজে নিজে হয়। আপুনি একো নভবাকৈয়ে হৈ যায়। ভালপোৱা তেতিয়া হয় যেতিয়া আপোনাৰ লগত থকা মানুহজনে আপোনাৰ সম্পূৰ্ণ নিজৰ বুলি ভাবিব পৰা যায় আৰু তেওঁৰ মাজত আপুনি নিজকে বিচাৰি পায়। আপুনি সম্পূৰ্ণ ছেফ ফিল কৰে যেতিয়া আপুনি তেওঁৰ লগত থাকে। তেনেকৈ জন্ম হয় এটা প্ৰকৃত ৰিলেশ্যনশ্বিপ। ভালপোৱাত কোনো স্বাৰ্থ নাথাকে, ভালপোৱাৰ কোনো ডেফিনিশ্যন নাই। ভালপোৱা প্ৰথমে সকলোৱে নিজক কৰে, আৰু যেতিয়া ভালপোৱা হৈ যায় আপুনি কাৰোবাৰ লগত থাকে, আপোনাৰ এইটো ফিল নহয় যে আপুনি আন কাৰোবাৰ লগত আছে, আৰু আপোনাৰ এনেকুৱা ফিল হ'ব যে সেইজন আপোনাৰ ছায়া, যাৰ অবিহনে আপুনি একো ভাবিবই নোৱাৰে, আৰু আপোনাৰ নিজতকৈ বেছি ভাল লগা হৈ পৰিব তেওঁ। ভালপোৱা মানে এইটো নহয় যে আপুনি তেওঁৰ লগত থাকিব লাগিব। ভালপোৱা মানে আপোনাৰ প্ৰিয়জন য'তেই নাথাকক বা যেনেকৈ নাথাকক, তেওঁ সদায় সুখত থাকক। বাকী আপোনাৰ লগত থাকক বা নাথাকক সেয়া আপোনাৰ কপালৰ ওপৰত। ভালপোৱা তেতিয়া হয় যেতিয়া আপুনি কাৰোবাক অন্তৰৰ পৰা ভাল পায়, ইজ্জত কৰে, আৰু তেওঁ যেনেকৈ থাকে বা তেওঁ যেনেকৈ আপুনি তেওঁক তেনেকৈ একচেপ্ট কৰে। দুদিনৰ বাবে কাৰোবাৰ সুন্দৰতা দেখি ভাল লাগে বুলি কৈ অলপ দিনৰ পিছত কিছুমান মানুহে এৰি গুচি যায়, আৰু সেইবাবেই কিছুমানৰ ভয় লগা হৈছে ভালপোৱা ৰিলেশ্যনশ্বিপ শব্দটোৰ পৰা। আমাৰ জীৱনটো এনেকুৱাই। কিছুমান মানুহে দুদিনৰ বাবে আহি বহুত কিবা কিবি শিকাই যায়, কিছুমানে ভাল স্মৃতি দি যায়, আৰু কিছুমানে বহুত বেয়া। সেইবাবে আপুনি আপোনাৰ লক্ষ্য পূৰণ কৰক, আপুনি আপোনাৰ সপোন পূৰণ কৰক, আপুনি আপোনাৰ গ'লছ এচিভ কৰক। নিগেটিভ চিন্তাধাৰাবোৰ আঁতৰাই পজিটিভ চিন্তাধাৰালৈ জীৱনত আগবাঢ়ি যাওক। যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।